মই সুমায়া ফাতেমী আজি আবৃত্তি কৰিব লোৱা কবিতাটিৰ শিৰোনামা তেও মোৰ কোন হয়। কবিতাটি আৰম্ভ কৰাৰ আগত মই দুই শাৰী প্ৰথম গাই দিম। মূলতে এই দুই শাৰীতেই থুপ খাই আছে মোৰ গোটেই কবিতাটিৰ মূল বিষয়বস্তু। নোপোৱাৰ বিষাদত মৰম জানো শেষ হয়, জাগ্ৰত অনুভূতিয়ে জানো প্ৰাপ্তি অপ্ৰাপ্তিলৈ বাট চায়। তেও মোৰ কোন হয়, নিজকে বিচাৰি পোৱা তেওঁৰ দুচকুৰ পৰখে মোৰ ঠিকনাৰ উমান দিয়ে। তেওঁ অনুভৱী মনটোৱে ৰাখে মোক গভীৰ নিশা উজাগৰে। কোনোবা দেৱৰজা নহ'লেও তেওঁ যেন মোক পৃথিৱীৰ সমস্ত সুখ দিবলৈ বাট চাই থাকে। মোৰ জীৱনত ৰং বুলোৱাৰ হেঁপাহত তেওঁৰ জীৱন উকা পৃষ্ঠাতে সামৰাৰ সপোন দেখে। প্ৰতিটো পলে অনুপলে তেওঁ সুবাহে মোৰ দেহে কেহে আউচি ৰাখে। দুপৰ নিশাৰ নিদ্ৰাও ভাঙে মোৰ তেওঁৰে ভাৱনাতে। তেও মোৰ কোন হয়, মই তেওঁৰ কোন হওঁ। কেতিয়াবা বুকুত হাজাৰ প্ৰশ্নৰ জোৱাৰ উঠে, তেতিয়াই হিয়াই হাঁহি হাঁহি চিঞৰে, কিয় নাম নথকা সম্পৰ্কই সুখ দিব নোৱাৰেনে? নাম নথকা সম্পৰ্কই ভাল পোৱাৰ ক্ষমতা নাৰাখেনে? নাই, আমাৰ সম্পৰ্কৰ কোনো নাম নাই, তথাপি আমাৰ মাজত যেন বহু সম্পৰ্ক আছে। দুদিনীয়া চিনাকি যদিও অনুভৱ হয়, আমাৰ মাজত জনম জনমৰ সংযোগ আছে। নাই, তেওঁৰ মোৰ এক ছেকেণ্ডৰো ভৰসা নাই, কোনো ভৱিষ্যত পৰিকল্পনাও নাই। আছে মাথো মুঠিত বৰ্তমান ক্ষণবোৰ, হিয়া উজাৰিয়ে বুকু মৰম দিয়াৰ, দুবাহু মেলি বুকুত আঁকোৱালি লোৱাৰ। আছে মাথো কিঞ্চিত সুযোগ, নীৰৱে নিচিন্তে পৃথিৱীৰ সমস্ত সুখ জাপি দিয়াৰ। হিয়াৰ পৃষ্ঠা প্ৰতিটো মেলি হাৰে থকা মৰমখিনি দেখুৱাৰ। তেও মোৰ নহ'ব, ময়ো হয়তো তেওঁৰ হ'ব নোৱাৰিম, কিন্তু জীয়াই থাকিব সদায় তেও মোৰ অনুভৱ, সিক্ত হৃদয়ৰ কোণত গীতৰ সুৰ হৈ। জিলিকি ৰ'ব আমাৰ অনুভূতি কবিতা সাজত ছন্দ ৰূপ লৈ। নোপোৱাৰ বিষাদত মৰম জানো শেষ হয়, জাগ্ৰত অনুভূতিয়ে জানো প্ৰাপ্তি অপ্ৰাপ্তিলৈ বাট চায়। ধন্যবাদ।